এতিয়া বিহুৰ সময়। অসম আৰু অসমীয়া বহাগ বিহুটিক আদৰিবলৈ সাজু হৈছে। লগতে প্ৰকৃতিও নিজৰ ৰূপ লাৱণ্যৰে বিহুটিক আদৰিবলৈ সাজু হৈছে। এতিয়া অসমৰ চাৰিওফালে কপৌ ফুল ফুলিবলৈ লৈছে। হয়তো আপোনালোকৰ ঘৰতো কপৌ ফুল ফুলি আছে। কিন্তু মই আজি আপোনালোকক এনেকুৱা এখন বাৰীলৈ বা এনেকুৱা এখন ঠাইলৈ লৈ যাম, য'ত বৰ্তমান একেলগতে 5,000 পাহ কপৌ ফুল ফুলি আছে। এই অসম্ভৱ যেন লগা কামক সম্ভৱ কৰি তুলিছে এজন ব্যক্তিয়ে, যাৰ নাম হৈছে মিঠু গগৈ। তিতাবৰৰ ৰঙাজানস্থিত এই মিঠু গগৈয়ে তেখেতৰ ঘৰৰ বাৰীতে প্ৰায় 9,000 জোপা অসমীয়া জাতীয় কপৌ ফুল সংৰক্ষণ কৰি ৰাখিছে, আৰু য'ত বৰ্তমান 5,000 পাহ কপৌ ফুল ফুলি আছে আৰু কেইবাহাজাৰো এতিয়াও ফুলিবলৈ বাকী আছে। ইতিমধ্যে আপোনালোকে ভিডিঅ'টোত তেখেতৰ এই বাৰীখন দেখিছে, আৰু ভিডিঅ'টোত তেখেতৰ পৰাও কিছুমান কথা জানিম, তেখেতে কেনেদৰে এই কপৌ ফুলসমূহ নিজৰ বাৰীখনত সংৰক্ষণ কৰি ৰাখিছে। তেতিয়াহ'লে চাওঁ আহক ভিডিঅ'টি। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আছোঁ তিতাবৰস্থিত ৰঙাজানৰ মিঠু গগৈ ডাঙৰীয়াৰ পূৰ্ব ভাৰতী নামৰ অৰ্কিড উদ্যানখনত। তেখেতে ইয়াত অৰ্কিড আজি বহু বছৰৰ পৰা সংৰক্ষণ কৰি আহিছে। মই পূৰ্বতেও ইয়ালৈ আহিছোঁ, কিন্তু এতিয়া বসন্ত ঋতু আহিছে, গতিকে এতিয়া বহাগৰ আগমুহূৰ্তত গোটেই অৰ্কিড উদ্যানখন ফুলিবলৈ আৰম্ভ কৰিছে। গতিকে তাৰ প্ৰাক মুহূৰ্তত মই তেখেতৰ ওচৰলৈ আজি আহিছিলোঁ তেখেতৰ লগত এটা সাক্ষাৎকাৰ ল'বলৈ, তেওঁ কেনেদৰে এইখিনি সংৰক্ষণ কৰি ৰাখিছে এই বিষয়ে তেখেতৰ পৰা জানিবলৈ। গতিকে তেখেতৰ পৰা কিছুমান কথা জানো, আহক। আপুনি কিমান বছৰৰ পৰা সংৰক্ষণ কৰি আহিছে? নমস্কাৰ। আজি আপোনালোকলৈ আমাৰ পূৰ্ব ভাৰতী অৰ্কিড কনজাৰ্ভেশ্যন চেণ্টাৰৰ পৰা গভীৰ কোণৰ পৰা আপোনালোকলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি যিটো কথা সুধিছে সেইটো ক'বলৈ গ'লে খুব দীঘলীয়া হয়, তথাপিতো মই চমুকৈ কৈছোঁ। মই সৰুৰ পৰাই খুব প্ৰকৃতিৰ লগত জড়িত। মই এজন কৃষক, দেউতাৰ লগত খেতিপথাৰৰ লগত মই জড়িত হৈ থকাৰ কাৰণে মোৰ গছ লতা তৰুতৃণৰ প্ৰতি খুব আন্তৰিকতা তেতিয়াৰ পৰাই বাঢ়িছিল। কিন্তু মই খুব সৰুৰ পৰাই যদিও গছ বন এই ফুলবিলাক আহৰণ কৰি লগাই আছিলোঁ, কিন্তু 2013 চনৰ পৰা মই বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে মই খুব কম জেগাত কেনেকৈ কপৌ ফুলৰ অৰণ্য এখন স্থাপন কৰিব পৰা যায় তাৰে এক প্ৰচেষ্টা মই হাতত লৈছিলোঁ। বৰ্তমান আপোনাৰ ওচৰত কিমান ভেৰাইটিজ আছে, মানে কিমান বিধৰ অৰ্কিড বা আছে? বৰ্তমান আমাৰ ইয়াত আমাৰ অৰ্কিড গাৰ্ডেনত প্ৰায় 200ৰো অধিক প্ৰজাতি বৰ্তমান ইয়াত আছে, সংৰক্ষণ কৰা হৈছে। তাৰ ভিতৰতে অসমৰ যিটো জাতীয় ফুল কপৌ ফুল, ষ্টেট ফ্লাৱাৰ, সেইটোহে মই সংৰক্ষণ কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰিছিলোঁ। যিটো অসমৰ জাতীয় ফুল, যিটো কপৌ ফুল, সেইটো সংখ্যাগতভাৱে এজোপা দুজোপাকৈ প্ৰায় 9,000 জোপাতকৈ অধিক জোপা ইয়াত সংৰক্ষণ কৰা হৈছে বৰ্তমানলৈকে। বৰ্তমান এতিয়া কিমান পাহমান ফুল ফুলিছে ইয়াত এইবাৰ? এইটো ছিজনত প্ৰায় এতিয়া 5,000 মান ফুল প্ৰায় ফুলি আছে আৰু ফুলিবলৈ আছে, কিন্তু সদ্যহতে 5,000 পাহমান সদ্যহতে ফুলি আছে। আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে আজিকালি কপৌ ফুলবোৰ সময়তকৈ আগতেই মানে ফুলা আমি দেখিছোঁ। যিটো ধৰি লওক আগতে আমাৰ নাচনীসকলে খোপাত বান্ধিবলৈ কপৌ ফুল ব্যৱহাৰ কৰিছিলে, বা আমি বহাগ বিহুৰ আগমুহূৰ্ততহে দেখোঁ আৰু বিহুৰ সময়ত ফুলিবলৈ আৰম্ভ কৰে। কিন্তু আজিকালি 2-3 সপ্তাহৰ আগতেই ফুলি আপোনাৰ তাৰপিছত মৰহিও যায়। ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে? ইয়াৰ কাৰণটো হৈছে, আমাৰ বহুতে কয় বতৰ পৰিৱৰ্তন হৈছে, মানুহে কয় বা বিজ্ঞানে কয়, কিন্তু বতৰটো যে পৰিৱৰ্তন হৈছে এই কথাষাৰ আমাৰ প্ৰকৃতিয়ে উমান দি আছে। কপৌ ফুলটো সাধাৰণতে আমি যেতিয়া সৰু অৱস্থাত আছিলোঁ তেতিয়া বহাগ বিহুত যেতিয়া
মানে ধৰক গৰু গা ধুৱাই তেতিয়া এই ফুলবিলাক নাচনি খোপাত মাৰিবলৈ পায়। কিন্তু এতিয়া বৰ্তমান সময়ছোৱাত বহাগ বিহু নাপায়গৈ, তাৰ আগতে ফুলবিলাক ফুলি শেষ হৈ যায়। ইয়াৰ মুখ্যতম কাৰণ মই ভাবিছোঁ, আৰু বহুতে কয়, প্ৰকৃতিপ্ৰেমীসকলে কয় যে প্ৰকৃতিৰ ওপৰত যিটো মুখ্যতম আঘাত পৰিছে, বিভিন্ন কাৰণত ভূমিস্খলন, বনজুই আৰু চোৰাংভাৱে বহুতো যেতিয়া গছ বনবিলাক কাটিবলৈ ধৰিছে, তেতিয়াই আমাৰ জলবায়ুটো বা প্ৰকৃতিৰ ওপৰত যথেষ্ট মুখ্যতম আঘাত পৰাৰ কাৰণে ইয়াৰ যিটো পলিউশ্যন সৃষ্টি হৈছে, সেই পলিউশ্যনৰ কাৰণে এই ফুলবিলাক আগতকৈ খুব সোনকালে ফুলিবলৈ ধৰিছে। তাৰে এটা চিমটম দেখা দি আছে। এতিয়া এই উদ্যানখনি আপুনি অকলে চোৱা চিতা কৰি আছে নে আপোনাৰ সহযোগী হিচাপে কোনোবা আছে? বৰ্তমান এই উদ্যানখন মোৰ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত গঢ় দিবলৈ চেষ্টা কৰি আছোঁ। ইয়াত ধৰক মোৰ লগতে মোৰ পৰিয়ালে যথেষ্ট সহধৰ্মিনীয়ে মোক যথেষ্ট সহায় কৰে, আৰু ইয়াত দুজন কৰ্মচাৰীও আছে। তেখেতসকলক ইয়াত পাৰিপাৰ্শ্বিকতা যিখিনি পৰিষ্কাৰ কৰিব লাগে সেই কামখিনিত তেখেতসকল ব্যস্ত থাকে। মই এইখিনিতে দৰ্শকসকলক কওঁ, মই পূৰ্বতো এই উদ্যানখনলৈ আহিছোঁ। তেওঁ যথেষ্ট চাফ চিকুণতাৰে ৰাখে। মই প্ৰথমবাৰ দেখি আচৰিত হৈছিলোঁ, কাৰণ বাৰিষা কালত সাধাৰণতে আমাৰ গোটেই ঘাঁহনিয়ে ভৰি থাকে, কিন্তু মিঠু গগৈ ডাঙৰীয়াৰ যিখন উদ্যান আছে তাত আপোনালোকে এডাল ঘাঁহ দেখিবলৈ নাপায়। যথেষ্ট পৰিষ্কাৰভাৱে ৰাখে, সেইবাবে তেখেতৰ মানে শলাগৰ যোগ্য। এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি এই উদ্যানখন পৰিচালনাৰ ক্ষেত্ৰত কেতিয়াবা চৰকাৰী কিবা সাহায্য বা চৰকাৰৰ ফালৰ পৰা কিবা আপুনি প্ৰশংসা কিবা লাভ কৰিছে নেকি এতিয়ালৈকে? বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা আৰ্থিক অনুদান মই কোনো প্ৰকাৰ পোৱা নাই, আৰু ব্যক্তিগত কোনো খণ্ডৰ পৰা বা ব্যক্তিগত লোকৰ পৰা মই বৰ্তমানলৈকে কোনো আৰ্থিকভাৱে মই সাহায্য পোৱা নাই। যিখিনি মই কৰিছোঁ, মই এজন ক্ষুদ্ৰ চাহ খেতিয়ক। মোক খেতি কৰি যি দুপইচা ইনকম হয়, আয় হয়, সেই আয় পইচাটোকে মই উদ্যানত ব্যৱহাৰ কৰোঁ। হয়, আমি সাধাৰণতে অৰ্কিড বুলি ক'লে আমাৰ কাজিৰঙাত অখিল গগৈ ডাঙৰীয়াৰ যিখন অৰ্কিড পাৰ্ক আছে, আমি সততে সেইখনৰ কথাই শুনো আৰু আমি তালৈ চাবলৈ যাওঁ। কিন্তু আমাৰ স্থানীয়ভাৱে যোৰহাট জিলাতে তিতাবৰৰ ৰঙাজানৰ বাসিন্দা মিঠু গগৈ ঘৰতে এখন সুন্দৰ অৰ্কিড পাৰ্ক আছে, আপোনালোক চাবলৈ আহিব পাৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মানে ডাঙৰীয়াৰ ঘৰৰ ওচৰতে তেখেতৰ ঘৰ। গতিকে আপোনালোকে উদ্যানখনি যদি কেতিয়াবা চাবলৈ আহিব বিচাৰে, বিশেষকৈ এই বসন্তৰ এই আগমুহূৰ্তত যেতিয়া আপোনালোকক মই ভিডিঅ'টোত দেখিছে যে কপৌ ফুলে সকলোফালে জাতিষ্কাৰ হৈ আছে, এই সময়ত আপোনালোক যদি আহে এখন সুন্দৰ ছবি মনত লৈ যাব পাৰিব। অনাগত দিনত আৰু আপোনালোকৰ প্লেন আছে নি অৰ্কিড পাৰ্কখনক এইখনক বা উদ্যানখনক অলপ বহল কৰাৰ? মোৰ এটা মই সপোন পুহি ৰাখিছোঁ, কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো। মই এই কপৌ ফুলটো সংৰক্ষণ কৰাৰ লগতে ইয়াত যাতে আমি টিচু কালচাৰ কৰিব পাৰোঁ, বৰ্ণসংকৰ কৰিব পাৰোঁ, তাৰে এটা মই প্ৰচেষ্টা হাতত লৈছোঁ। নাজানো কিমান দূৰ সফল হ'ব পাৰোঁ। আৰু এই টিচু কালচাৰ জৰিয়তে বা সংৰক্ষণৰ জৰিয়তে মই উঠি অহা প্ৰজন্মলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, যাতে তেখেতসকল এই অৰ্কিডৰ প্ৰতি বা জাতীয় ফুলটোৰ প্ৰতি আকৰ্ষিত হয়, আৰু পৰৱৰ্তী সময়লৈ ভৱিষ্যতৰ কাৰণে ইয়াক যাতে সুৰক্ষা দিয়ে, আৰু ইয়াৰ দ্বাৰা যাতে মই আৰু 3-4-5টা পৰিয়াল কেনেধৰণে মই সংস্থাপন দিব পাৰোঁ, আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিব পাৰোঁ, তাৰে এক প্ৰচেষ্টা মই হাতত লৈছোঁ। আৰু আপুনি এতিয়া অৰ্কিডৰ লগত অন্যান্য কিবা ফুল বা নাৰ্চাৰী কিবা তেনেকুৱা ব্যৱস্থা কৰিছে নেকি? হয়, মই ইয়াত এটা ব্যৱস্থা কৰি ৰাখিছোঁ। ইয়াত মই যিবিলাক পৌৰাণিক যিবিলাক ফুল, ভূমিচম্পা, চম্পা ফুল, ধৰক কেতেকী, তেনেধৰণে পুৰণা যিবিলাক ফুলবিলাক ইয়াত সংৰক্ষণ কৰি ৰাখিছোঁ। তাৰ পৰা পুলিবিলাক সৃষ্টি কৰি পানি মই বিক্ৰীৰ ব্যৱস্থা কৰিছোঁ। আৰু পুৰণি যিবিলাক গছ, ফল মূল, বিশেষকৈ পুৰণি যিবিলাক ফল মূল, বহুকেইটা প্ৰজাতি ইয়াত মই পুলিবিলাক বিভিন্ন জেগাৰ পৰা সংগ্ৰহ কৰি বা গুটিবিলাক সংগ্ৰহ কৰি ইয়াত মই তাৰ পৰা বেদত দি পুলিবিলাক সৃষ্টি কৰি মই বিক্ৰীৰ ব্যৱস্থা কৰিছোঁ। এতিয়া আপোনাৰ এই অৰ্কিড পাৰ্কখন খুলিছে, ইয়াৰ পৰা আপোনাৰ আয় কেনেকুৱা ধৰণৰ এনে অনুমানিক কিবা এটা দিব পাৰে, যদি আমাৰ উঠি অহা প্ৰজন্ম আৰু যিসকল এতিয়া নিবনুৱাৰ এটা ডাঙৰ সমস্যা মানে সৃষ্টি হৈছে, তেওঁলোকে যদি কিবা কৰ্মসংস্থাপন ইয়াৰ যোগেদি সৃষ্টি কৰিব পাৰে, এই ক্ষেত্ৰত আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? মোৰ বৰ্তমানলৈকে ইয়াৰ পৰা মই মানে যিটো ইনকম হৈছে সেইটো মই ৰাহি কৰিব পৰা নাই, কাৰণ মই বহলাই গৈ আছোঁ। কিন্তু এটা কথা ঠিক, মই যি 2জন মানুহ বা 3জন মানুহ ইয়াত মই ধৰক কামত লগাই আছোঁ, সংস্থাপন দি আহিছোঁ, তেখেতসকলৰ পৰিয়ালটো মই পোহপাল দিবৰ কাৰণে, চলাবৰ কাৰণে ইয়াৰ ইনকমৰ পইচাৰে কাঠফ্লাৱাৰ হওক, গছৰ পুলি হওক বিক্ৰী কৰি পানি সেই 3-4টা পৰিয়াল চলাবৰ কাৰণে মই সক্ষম হৈছোঁ। গতিকে আপোনালোকে তেখেতৰ যিখন পূব ভাৰতীয় অৰ্কিড উদ্যান আছে বা কপৌ ফুলৰ যিখন বাগিচা আছে, তেওঁৰ পৰা কিছুমান কথা আমি জানিব পাৰিলোঁ। গতিকে ভৱিষ্যত দিনত এইখন আৰু অলপ ডাঙৰ হওক তাৰ আমি কামনা কৰিছোঁ। তেখেতে যি কষ্ট কৰি আহিছে দিনে ৰাতিয়ে তাৰ সফল হওক, আৰু যুৱ প্ৰজন্মক আৰু বিশেষকৈ আমাৰ যোৰহাটৰ যিসকল বাসিন্দা আছে তেওঁলোকে কৈছে তিতাবৰ একেবাৰে মানে আমাৰ যিটো তিতাবৰ
যোৰহাট সংযোগী যিটো গড়আলি ৰঙাজান তিনিআলিৰ পৰা বাওঁফালে সোমাই আহিলে প্ৰায় 1 কিলোমিটাৰমান আহিলেই মিঠু গগৈ ডাঙৰীয়া ঘৰ সুধিলে সকলোৱে জানেই। গতিকে আপোনালোক আহক এবাৰ চাওকহি, চাৰিওফালে বৰ ধুনীয়াকৈ ফুলি আছে কপৌ ফুলখিনি। গতিকে আশা কৰিছোঁ আমাৰ স্থানীয় পৰ্যটকসকল বিশেষকৈ ইয়ালৈ আহি পেলানি তেখেতক উৎসাহিত কৰিব। ধন্যবাদ। শেষত সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।